হেল্ল' গাইজ নমস্কাৰ। আজি মই গৈ আছোঁ দুলীয়াজান ITI তাত এডমিশ্যন ল'বৰ কাৰণে ভাইটি। তো ITIত এডমিশ্যন ল'মগৈ তাত দুলীয়াজানত। কিবা অফাৰ চলি আছে, কৈছে 50% অফ বোলে ৰেচন কাৰ্ড থকাখিনি, BPL APL খিনি 50% অফ। নহয় সঁচাকৈ তাত গৈ চাওঁ ব'লক, আজি গৈ থাকোঁ। তো যদি ৰেহাই দিছে মানে ধুনীয়াকৈ তাতে এডমিশ্যনটো দি থৈ গুচি আহিম, কাৰণ ৰেহাইটো লাগে ন, ৰেহাইটো মেইন অফাৰ। তো ভ্ৰুংকৈ গৈ থাকোঁতে পাই গ'লোহি এখন বিশাল দুলীয়াজান বিশাল মেগা মাৰ্ট। এয়া দুলীয়াজানৰ পিছ ৰাস্তা। তো এবাৰ বিহুত জুবিন দাই ঠিকে কৈছিলে, দুলীয়াজানত ধনী মানুহ আছে, কিন্তু পইচাবোৰ পকেটত ভৰাই থ'লে নহ'ব। কিমান ভিডিঅ' চিডিঅ' বনাব নিদিব পাৰে, কাৰণ কেলে তাত মানে আমি পাৰ্মিশ্যন লোৱা নাই ভিডিঅ' বনাব কাৰণে। তো বাহিৰৰ পৰা এনেই অলপকৈ ভিডিঅ' কৰিম আৰু চাই থাকক, আৰু মানে কিমান কি এডমিশ্যনত কিমান লয় সেইখিনি জনাই আছোঁ, আৰু আপোনালোকে কৰিব পাৰিব। এইখনেই দুলীয়াজান ITI, আহিব আপোনালোকে এডমিশ্যন লৈ ল'ব। তাৰপিছত বাহিৰখন দেখাইছোঁ, ভিতৰখন পাৰ্মিশ্যন নাই দেখাবলৈ। অফিচলৈ যাওঁ। তো এডমিশ্যন কৰি আহিলোঁ। এডমিশ্যন কৰি আহি মেলি আগৰ জেগাডোখৰতে ৰখিছোঁ। তাত কি হ'ল, আপোনাৰ ডিজেল, ফিটাৰ, তাৰপিছত কপাৰ আৰু ইলেক্ট্ৰিচিয়ান 4টা ট্ৰেড আছে। সেই 4টা ট্ৰেডত আপোনাৰ কপাৰ আৰু ডিজেলত 50% অফ আছে। APL BPL কাৰ্ড থকা বক, ৰেচন কাৰ্ড থকা বক, আৰু নথকা বকটো এইফালে আপোনাৰ 45,000, আৰু ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে 84,000। তো আমি ডিজেল মেকানিকেল কৰিলোঁ। কাগজখন চাওঁ। তো এইখন কাগজখন এডমিশ্যন কৰি অহা, এয়া 21,000 পৰিলে। 21,000 কাৰণ কেলৈ, ৰেচন কাৰ্ড আছিলে আমাৰ BPL ৰেচন কাৰ্ড। তো BPL ৰেচন কাৰ্ডখনৰ কাৰণে অকণমান কম পৰিলে, 50% অফ। আমাৰ APL আছিলে কাৰণে 50% অফ পালোঁ। তাৰপিছত আপোনালোকৰ যদি BPL APL ৰেচন কাৰ্ড আছে, তাত আপোনালোকে ডিজেল আৰু কপাৰত 50% অফ পাব, কিন্তু ইলেক্ট্ৰিচিয়ান আৰু ফিটাৰত কোনো ধৰণৰ অফ নাই। আৰু এটা ইম্পৰ্টেণ্ট কথা, 20 তাৰিখলৈকে সেই অফাৰটো আছে, 50% অফাৰটো BPL APL। তো 20 তাৰিখৰ আগতে এডমিশ্যনটো কৰি লওক।